লাচিত হয় তয়ো লাচিত হয় নাই 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 কোনেনো কয় লাচিত নাই 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 বুলিলে আমি আছো জানো না এই দেশৰ বাবে মোক যুঁজিব এই ৰণত মোক জিকিব বুঢ়া গোহাঁই ডাঙৰীয়া স্বৰ্গদেউ ইৰাদাৰী যুদ্ধৰ চুক্তি কৰি যি মোগলে অসমৰ দাসত্বৰ শিকলিৰে বান্ধিলে অসমী মাতৃক অপমান কৰিলে আহোমৰ ইতিহাসত কলংক সানিলে তাৰ ফুটকলোৱাৰ খবৰ এতিয়া আহি পৰিছে হয় স্বৰ্গদেউ মাতৃভূমিৰ কাৰণে ওচৰত অপমানিত হ'ব আমি কদাপি নিদিওঁ ককাইদেউৰ অন্তিম সময়ৰ বেলিকাত মই ককাইদেউৰ ভৰি চুৰ শপত খাইছোঁ মোগলক অসমৰ চাৰিবাৰ পৰা মেঘালয়লৈকে মই শান্ত নহওঁ এই চুক্তি এই দাসত্বৰ শিকলি মই চিৰদিনৰ বাবে দলিয়াই পেলাম এই চুক্তিয়ে অসমলৈ বিপদ আনিলে স্বৰ্গদেউ মোৰ বিকাশত পৰিহে এই চুক্তি কৰা হৈছিল তাৰ বাবে কোনো দুখ নাই স্বৰ্গদেউ ঈশ্বৰ প্ৰণাম গ্ৰহণ কৰিব কিবা বাৰ্তা আনিছে নেকি হয় বুঢ়া গোহাঁই ডাঙৰীয়া অনুমতি পালে ব্যক্ত কৰিব পাৰোঁ অনুমতি দিছোঁ মোগল কটকী ৰাজদ্বাৰত ৰৈ আপোনালোকে এই পত্ৰ আৰু উপহাৰ আনিছে দিয়া কি হ'ল স্বৰ্গদেউ পঢ়া এই পত্ৰখনে অসমক আহোম স্বৰ্গদেউক দাস বনাব বিচাৰিছে তেওঁ মূলৰ শিল্প ওপৰ দিছে এই মোগলৰ পত্ৰ আৰু উপহাৰ লৈ যা মোগল কটকীৰ আগত এই পত্ৰ চিনি ভৰিৰে মোহাৰিবি মোৰ আদেশ কৰা বিধায়ক আহোমৰ ৰজাই বিদেশীৰ উপহাৰ গ্ৰহণ নকৰে আৰু ইয়াক কবি স্বৰ্গদেউ চক্ৰৱৰ্তী হয় চিৰাঙী যুদ্ধ চুক্তিৰ পত্ৰ লুটাৰ বুকুটো দুৱাই দিছে যা মোগলৰ কটকীক ৰাজদ্বাৰৰ পৰা বিদায় দে স্বৰ্গদেৱৰ আগে কিয় দায়িত্ব স্বৰ্গদেউ তাৰ মানে আপুনি নিজকে দিয়াইছে বুঢ়া গোহাঁই ডাঙৰীয়া পৰযত্ন মৃত্যু আছ মোগলৰ দাসত্ব দিয়াবলৈ মই সংকল্প লৈছোঁ কিন্তু স্বৰ্গদেউ কোনো মৃত্যু নাই হোৱাৰ বাবে ৰাজ্যত শুনাই দিয়া যুদ্ধৰ বাবে সকলে সাজু হোৱা যুদ্ধৰ আইনৰ শস্ত্ৰ যোগাৰ কৰা মোৰ সহ্যসতী মোগলৰ লগত নিজানি কৰাটোহে উচিত হ'ব তাৰ মানে হাতাম পুৰুষে ৰাজপাৰি দিল্লীত মোগলে দিয়া তিনিটা অতিথি সিহঁতৰ ঘূৰাণী কৰিব লাগে স্বৰ্গদেৱে ভুল নুবুজিব মোগলৰ পুণ্যৰ তুলনাত আমাৰ যিটো আইনা পাতি তৈয়াৰ কৰা পৰ্যন্ত যুঁজাৰুসকলক সাজু কৰি ৰখালৈকে মোগলৰ লগত মিছা মিতিৰান কৰি উচিত সময়ত মোগলক আক্ৰমণ কৰাটো উচিত হ'ব আপুনি সৎ পৰামৰ্শই দিছে পিছে এজন ভাল সেনাপতিহে বিচাৰক আৰু সৈন্য গঠন কৰক মোগলৰ সৈতে যুঁজ দিবলৈ অস্ত্ৰ শস্ত্ৰৰ যোগাৰ কৰক স্বৰ্গদেউ মোৰ মতে মোমাই তামুলী বৰপুৰৰ সুযোগ্য সন্তান লাচিত সেনাপতিৰ বাবে উপযুক্ত হ'ব লাচিত বুঢ়া কাকুৰীয়াক ৰাজ হ'বলৈ মাতা হওক নমস্কাৰ বুঢ়া কাকুৰীয়া বৰুৱা নমস্কাৰ স্বৰ্গদেউৰ কথা কি আজি মোৰ ওচৰত স্বৰ্গদেৱে আপোনাক জৰুৰীভাৱে মাতি পঠাইছে মোক মাতিছে জৰুৰীভাৱে কিন্তু কিয় আপুনি গ'লে সকলোৱে গম পাব তেন্তে পলম কিয় ব'লা ইমান দূৰ স্বৰ্গদেউ ভৰজবাত মৰি বাগুৰিত হাত লগাই মোক অপমানিত কৰিছে মই ইয়াক শিৰচ্ছেদ কৰিম শান্ত হোৱা লাচিত এওঁক তুমি যাবলৈ দিয়া এওঁ মোৰ নিৰ্দেশতে এয়া কাম কৰিছে তুমি যোৱা মই বুজি পোৱা নাই স্বৰ্গদেউ মই তোমাৰ আত্মমৰ্যাদাৰ পৰীক্ষা ল'বলৈ এই নাটকৰ ৰচনা কৰিলোঁ তোমাৰ সাহস আৰু আত্মমৰ্যাদা দেখি মই সন্তুষ্ট হৈছোঁ যে আজি মই তোমাক মুখ্য সেনাপতি আৰু নামনি অসমৰ বৰফুকন হিচাপে নিযুক্তি দিলোঁ মোৰ আশা আৰু বিশ্বাস তুমি আমাক মোগলৰ দিনৰ পৰা নামনি অসমক মুক্ত কৰি আমালৈ গৌৰৱ আনিবা কটকী লগ স্বৰ্গদেউ
স্বৰ্গৰে ঈশ্বৰে এই বৰটি দিছে যেতিয়া মই মোগলক পৰাস্ত কৰি মোৰ শেষ বিন্দু তেজ টকালৈকে জিতি মই দেশক ৰক্ষা কৰি মই দেশ ৰক্ষাৰ বাবে আজিয়ে প্ৰতিজ্ঞাবদ্ধ হ'লো। বৰফুকন, আজি তুমি গুৱাহাটীলৈ যাত্ৰা কৰা। মই এটা দিনত এনে যাব দিব নিবিচাৰোঁ। স্বৰ্গদেউ, গুৱাহাটী বৰফুকন নগৰীয়াৰ পৰা কটকী আহিছে, আহিবলৈ দিয়া। স্বৰ্গদেশ্বৰ আৰু বৰকৈলৰ কটকী সেৱা। কোৱা কটকী। আহোমৰ বিজয় হৈছে, মোগল গুৱাহাটীৰ পৰা খেদি পঠিওৱা হৈছে। বৰকৰি, এতিয়াহে মই ভাত আৰু শান্তিৰে খাব পাৰিম। কটকী, তুমি পুৰা গুৱাহাটীলৈ যোৱা। মই বৰমাতাৰ ঘৰে পৰা আপোনাৰ মনত ইমান আনন্দ মই কেতিয়াও দেখা পোৱা নাছিলোঁ। ই আপোনাৰ স্বদেশ আৰু স্বজাতিৰ বাবে চেনেহৰ প্ৰতীক। বিজয়ৰ বাবে উৎসৱ পাতিব নোৱাৰেনে? নিশ্চয় বৰকৰি, নিশ্চয়। ইমান কাম কৰিছে, ভাগৰ লাগিছে দেই। ঐ, ইমান কঠিন কাম কৰিব নালাগে। ঐ জিৰণি লওক, বৰফুকনে নেদেখে দে। ময়ো অলপ জিৰণিয়ে লওক, ইমান কাম কৰিবি। ঐ শুই আছে, ইহঁতে শুই আছে, ইফালে ঘৰৰ কাম বনোৱা হৈ আছে। কলিহঁত, তহঁতে শুই আছ, ইফালে বিদেশী মোগল আহি পালেহি। ঐ উঠ, অসমৰ ভৱিষ্যত একমাত্ৰ এই গড়টোৱে। ঐ উঠ, অসমৰ মানুহৰ জীৱন তহঁতে ধেমালি বুলি ভাবিছ? বৰফুকন ডাঙৰীয়া, আপুনি কেতিয়া আহি পালে? মোমাই, এয়া তুমি দায়িত্ব পালন কৰিছা। তুমি বনুৱাবোৰক ঘুমলৈ দিছা আৰু নিজেও শুই আছা। তোমাৰ দৰে মানুহৰ অসমত কোনো প্ৰয়োজন নাই। ক্ষমা কৰি দিয়ক আপুনি বৰফুকন ডাঙৰীয়া। কোনো ক্ষমা নাই, কোনো দয়া নাই। মোমাই ডাঙৰ হওক। ভাৱনা কৰিছ কচু কটা দিনে গৈ দেশত কৈ ডাঙৰ নহয় মোমাই বুৰঞ্জী জানিও আহিছ সোমাই মোৰ আইৰ বুকুত ভৰি A miracle in white marbles, a wonder of the universe. Whenever the moon glimpses in the sky, it unleashes your beauty. Oh, Taj Mahal. কটকী, অসমীয়া সেনাৰ যুদ্ধৰ কি খবৰ আনিছা? আম্বৰাধিপতি, এই গড়বোৰ পাৰ হৈ যোৱাটো অসম্ভৱ। অসম্ভৱ? এই অসম্ভৱ কাম কৰাই ৰামসিংহৰ কাম। মোৰ আগত লাচি একোৱেই নহয়। মোৰ লগত অলপ সময় যুঁজ কৰিলে কি হাৰ মাৰিব লাগিব। সহায় কৰি দিয়ক, মই যুঁজিম। এটা বেয়া খবৰ, কি অসমীয়া ৰজাসকলে নাও ভটাই আনিবলৈ ধৰিছে। কি মই আৰু বহি থাকিব নোৱাৰো, মোক লৈ যাওক, মোক ধৰক।
এইখন হেমচাল বুজিছ এই হেমচালৰ তাক দুটা ঘৰ কৰি কাটিম ধন্য ৰজা ধন্য মন্ত্ৰী ধন্য সেনা অকল এজন মানুহে ধন্য চলায় ই কি আচৰিত মই হে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ